নমস্কাৰ, মই পিংকি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পেজ আৰু ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আৰু এই যে ৰাতিপুৱাই খৰখেদাখিনি দেখিছে, ওচৰৰে ভণ্টি এগৰাকীৰ তাইৰ স্কুলত কিবা প্ৰগ্ৰেম আছিল। সেয়েহে তাই আমাৰ ঘৰতে ওলাবলৈ আহিলে আৰু তাইক মই ধুনীয়াকৈ সজাই মেলি এইফালে দিলোঁ। আৰু খাই বৈ আজৰি হৈ অকণমান জিৰণি লৈছোঁ, আজি যিহেতু বহুতকেইটা কাম কৰিব লগা আছে। বাহিৰতে উলিয়াই লৈছোঁ মহুৰা বাতিবলৈ আৰু এয়া চাওক আঙুলিত কি মাৰি লৈছোঁ। আৰু যেতিয়া আমি এনেদৰে যঁতৰত মহুৰা বাতি থাকোঁ তেতিয়া কি হয়, আমাৰ এই আঙুলিটো প্ৰায় এডোখৰ কাটি যায় আৰু তাৰ পৰা বাচিবলৈ মই এনেদৰে টেপ মাৰি লওঁ। আপোনালোকে কৰি চাব পাৰে দেই। তেন্তে ঠিক আছে, মই এতিয়া মহুৰা বাটোঁ, আপোনালোকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰিব। আৰু মই ঘৰতে মহুৰা বাতি আছিলোঁ, তাৰ পৰা মা আহিলে, ওচৰৰে খুৰীয়েগৰাকীয়ে তাঁত লগাইছে, তাত লাগি দিবলৈ বুলি। আৰু ময়ো ঘৰত অকলে থাকিবলৈ বেয়া পাই তালৈকে গুচি আহিলোঁ। এইফালে দুপৰীয়া চাহকাপো আমি তাতে খাই ল'লোঁ। আৰু হেঁপাহৰ ৰঙালী যিহেতু আমাৰ পদূলিৰ সন্মুখত বুলিয়ে ক'ব লাগিব, সেয়েহে গামোচা লগোৱা সকলোৱে আৰম্ভ কৰি দিছে। এইফালে ঘৰলৈ আহি চব্জিও বনালোঁ, এইফালে আকৌ নাৰিকল ৰাতিপুৱাতে কাটি থোৱা আছিল, তাৰ চাটনিও বনালোঁ। এতিয়া মই ভাতকেইটা বনাই মেলি খাই লওঁ। আপোনালোক সকলোৱে ভিডিঅ'টি যদিহে চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ পেজখন যদি নতুনকৈ চাই আছে ফ'ল' কৰি দিব।